Hello guys, মই সুস্মিতা আৰু আপোনালোকক মোৰ YouTube চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছে মই আহিছো মোৰ মাৰ ঘৰলৈ, মানে আমাৰ ঘৰটো নতুনকৈ ঘৰ লোৱা আছে আৰু সেই ঘৰ লোৱাৰে কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালো। ভকতে ফলমূল কাটি হৰাই যোগাৰ কৰি এয়া ভকতৰ কাম আৰম্ভ কৰিছে। যেহেতু চাৰিওফালে মহামাৰী কৰোনাই আতংক কৰিছে, সেইবাবে ঘৰ লোৱা বুলি কাকো মতা নহল আৰু ভকতো খুব কমকে মতা হ'ল। আৰু এইফালে মাহী ল'ৰাটোৰ লগত হাজবেণ্ডে বহিলে কথা পাতি আছে। আৰু এয়া হৈছে আমাৰ দাদা, এয়া হৈছে মোৰ পাপা। আমাৰ পাপা মানে কি কামৰ পৰা কোনোদিনে আজৰিয়ে নাপায়। আজিৰ দিনটোতো এয়া কামতেই লাগি আছে। এ লুকা ও কি কৈছা তুমি? ঐ চিঙি থাকিব। কি কৈছা? ও জোলা জোলা খেলিছা? ও ভকতে যিহেতু ভাত নাখাওঁ বুলি কৈছে, সেইবাবে মোৰ ডাঙৰ মাহী ছোৱালীজনীয়ে এয়া আটা মৰাত ব্যস্ত হৈ আছে ৰুটি বনাবৰ বাবে। ভিডিঅ' কৰা বুলি গম পাই তাই ইমানেই লাজ। কি খেলিছা? হে হে এয়া হৈছে মোৰ মামী আৰু মামীৰ ছোৱালী। মাহী কলৈ গ'ল? দেখা হাই কৈ দিয়া। হাই আয়ো এয়া হৈছে মোৰ ডাঙৰ মাহী।
ইফালে ভকতৰ খোৱাৰ যোগাৰ কৰি আছে মাহী আৰু মাহীৰ ছোৱালীজনীয়ে। আৰু ভকত যোৱাৰ পিছত এয়া দেখিছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। কোনোবাই কথা পাতি আছে আৰু কোনোবাই লুডু খেলাত ব্যস্ত হৈ আছে। আৰু এইগৰাকী দেখিছে আম কাটি আছে। এই আম কাটি থকা গৰাকী হৈছে মোৰ সৰু মাহী আৰু টিকলিজনী হৈছে মাহীৰ ছোৱালী। সেইদিনাখনি ভাগৰ আৰু ৰাতি ভাতৰ যোগাৰ কৰিব লগা হোৱাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। ঘৰলৈ পিছদিনাখনি গৈছিলোঁ মোৰ আপাৰ ঘৰত, মানে পাপাৰ বাইকৰ ঘৰত। আৰু তাত দেখিছে এয়া পোৱালিহঁতৰ উৎপাত ইমান, ভাওনা কৰাত ব্যস্ত দুইটা। আৰু হাজবেণ্ডে দুদিন থাকি মোক ঘৰত থৈ তেওঁ ঘৰলৈ গুচি গ'ল। এয়া দেখিছে তেওঁ ঘৰলৈ যাবলৈ ওলাইছে। ৰাতিপুৱা সোনকালেই গৈছে, ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট বন্ধৰ বাবে। মই আকৌ মোক নিবৰ বাবেহে তেখেতে আহিব। কৰি দিয়া